क्या हुआ आपका हेलमेट क्या हुआ हेलमेट मैं डिউटी आছিলো পটকে আহি গলো এসে এনেকেতো পাব্লিকেও কয় এনেকে পাব্লিকেও কয় আমি ডিউটিত আছিলো আপুনি এজন প্ৰশাসনৰ লোক হৈ এইবিলাক ভাইলেট কেলে একচুয়ালি মানে একচুৱেলি নহয় পাব্লিকক আপোনালোকে যেতিয়া চাৰ্জ কাটে ফাইন কাটে এট দ্যাট টাইম পাব্লিক অলসো ৰিয়েক্টিং লাইক দ্যাট মই কৈ আছো না মই ভাড়া দিছো মই নিজেও ফাইন দিছো যোৰহাটত একচুয়ালি এতিয়া ফাইন দিয়ক আপুনি হেনো ফাইন দি আছো মই দিম ঠিক আছে মই ফাইন দিছো না জাস্ট মই ফাইন দি আছো নিজৰ হেলমেট আপোনালোকে নিজে বনোৱা নিয়মবিলাক কিয় ভাইলেট কৰে আমি না ভাঙিব নিবিচাৰো আমি ভাঙিলে আমাৰ ভুল স্বীকাৰ কৰিছো না মোৰ ভুল বুলি আপোনাৰ নাম কি মই কনক ৰাজকুমাৰ কি ডিপাৰ্টমেণ্ট মই আপুনি ৰেলৱে হয় ডিউটিত মাছ পটকে আহি মই জাস্ট এতিয়া তেনেকে পাব্লিকে ক'লে আপোনালোকেতো সেইটো সময়ত চাৰ্জ কৰে আজি আপুনি নিজে অন ডিউটি অন ড্ৰেছ সেইটোতো মই ক'লো মই পটকে মই চৰি এইটো মই ভুল হৈছে মই স্বীকাৰ কৰিছোতো আপুনি কি CMৰ আদেশটো নামানে নেকি মই স্বীকাৰ কৰিলো মই ভুল মই স্বীকাৰ কৰিছোতো মইতো কৰা বোলে স্বীকাৰ কৰিছো মই এতিয়া কি কৰিব আপুনি ফাইন দিব ফাইন দিম মই দছ মই ফাইন দিম দছ মই ফাইন কাটি দিম মোৰ হেলমেট নাই নামটো কওক আপুনি যি ধৰণে কথাটো কৈছে ফাইন আগতো কাটিছে আজিও কাটিছে তাৰমানে আপুনি ফাইনটোক দিব কিন্তু হেলমেট নিপিন্ধে সেইটো নহয় আপোনাৰ ভুল কৰিছে নাই আপুনিহে কৈছে নহয় মোৰ ভুলৰ কাৰণে মই ভৰিবলগীয়া হৈছে আজিও যিটো সেইকাৰণে ভুল হ'ল আপুনি কৈছে ইমাৰ্জেঞ্চিত আহিছে আপুনিতো মিঠাই নিবলৈ আহিছে ইমাৰ্জেঞ্চিটো কি ডিউটিতে আছো না নিবলৈ আহিছোঁ দৰকাৰী লাগে সেইকাৰণে আহিছোঁ হয় নেকি চৰি না মই আপোনাৰ আগত কেইবাৰ ফাইন ভৰিছে নাই মই এইটো কৈছোঁ মোৰ হেলমেট নাই মোৰ লগৰ এজনৰ বাইকত গৈছোঁ আগত আপুনি কেইবাৰ ফাইন ভৰিছে সেইটো মই ক'বলৈ নোৱাৰিম মই সেইটো কেইবাৰ হৈছোঁ মই ফাইন ভৰা নাই মই আপোনাক ক'লোঁ মোৰ ভুলৰ কাৰণে মই এদিন হৈছে আৰু এটা এক্সিডেণ্ট হৈছে আজি ঠিক আছে যে আমি মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে আমি মানে মানুহবিলাকৰ হেলমেট যিবিলাক বাইক আহিছে চলাই তেওঁলোকৰ হেলমেটৰ কাৰণে আমি যদি যিসকলে হেলমেট পিন্ধা নাই তেওঁলোকৰ পৰা আমি ফাইন কাটিছোঁ দুজন থাকিলেও তেওঁলোকেও পিন্ধিব লাগিব হেলমেটটো হেলমেট পৰিধান কৰিহে তেওঁলোকে বাইক চলাব পাৰিব আমি আনকি GRP এজনৰ আমি এতিয়া ফাইন কাটি দিছোঁ কাৰণ তেওঁ মানে কৈছে যে মই কিবা ডিউটিতে ওলাই আহিছোঁ এনেকৈ ইনফৰ্মত আহিছোঁ সেইটো আমি কথা আমি মানি লোৱা নাই সাধাৰণ ৰাইজকো অনুৰোধ জনাইছোঁ যে ওলাই আহোঁতে ঘৰৰ পৰা যেতিয়াই ওলাই আহিব তেওঁলোকে বাইক যেতিয়া আনিব তেওঁলোকে বাইকত মানে হেলমেটটো পৰিধান কৰি আহিব